মৰ্নিং এভৰিৱান। মই এই ভিডিঅ'টো যোৱাকালিয়ে আৰম্ভ কৰিছিলোঁ, কিন্তু মোৰ অলপ আধৰুৱা হৈ ৰ'ল। মোৰ পিনৰ পৰা আপোনালোক সকলোকে হেপী দিৱালী। আপোনালোক সকলোৱে দিৱালী ভালদৰে পালন কৰক। থেংক ইউ। মই কি কাম কৰিলোঁ আপোনালোকে মোৰ ব্লগটো চাওক। এই অস্ত্ৰবিলাক আছে আৰু এয়া মই কোনো যুদ্ধ কৰিবলৈ যোৱা নাই। এয়া মই আজি মোৰ এই সৰু বাগিচাখনি চাফা কৰিবলৈ ওলাইছোঁ। চাওক আপোনালোকে এতিয়া মই কেনেদৰে এই গছ-গছনিবিলাক অলপ চাফ চিকুণ কৰোঁ। যিহেতু কালী পূজাৰ সময় আৰু দীপাৱলী, যাৰ ফলত আমাৰ ঘৰ দুৱাৰো চাফ চিকুণ হয়, সেইকাৰণে আজি মই ঘৰৰ লগতে এই ফুলবোৰৰ অলপ চাফ চিকুণ কৰিবলৈ ওলাইছোঁ। গাইজ, মই দিনটোত সময়ে নাপাওঁ, সেইকাৰণে মই এই ভিডিঅ'টো আজি ৰাতি বনাবলৈ ওলালোঁ। গোটেই প্লেণ্টবিলাকৰ নাম নাজানো, কি প্লেণ্ট এইবিলাক। মোৰ সন্মুখত থকা এই প্লেণ্টটো হৈছে স্পাইডাৰ প্লেণ্ট। এইটো মই এতিয়া চাফ কৰিবলৈ ওলাইছোঁ। চাওক আপোনালোকে। ব্যস্ততাৰ মাজত অলপ সময় উলিয়াই মোৰ এই প্লেণ্টখিনি মাজে মাজে চাফা কৰি দিওঁ। এনেকৈ চাফা কৰি থাকিলে সিহঁত সদায় হেল্ডি হৈ থাকিব। যিহেতু গছ-গছনিকো প্ৰপাৰ যত্নৰ দৰকাৰ। খালি বাগিচা এখন বনালেই নহ'ব বা ঘৰত গছপুলিকেইটা ৰুলেই নহ'ব, তাৰ আমি প্ৰপাৰ যত্ন বা কেয়াৰো কৰিব লাগিব। সেইকাৰণে কেতিয়াবা সময় উলিয়াই এনেদৰে মই মোৰ গছখিনিৰ যত্ন লৈ থাকোঁ। ফলত কিছুমান গছ মোৰ হেল্ডি হৈ আছে, আৰু কিছুমান গছ মোৰ যত্নৰ অভাৱত না মই সময় দিবই পৰা নাই, যাৰ ফলত কিছুমান গছৰ অৱস্থা একদম বেয়া হৈ গৈছে। সেইকাৰণে সময় পালেই গছবিলাকক যত্ন ল'বলৈ চেষ্টা কৰোঁ। মাজে মাজে মই গছবিলাকত ভাৰ্মি কম্পষ্ট বা আপোনাৰ জৈৱিক সাৰ মই ব্যৱহাৰ কৰোঁ। ৰাসায়নিক সাৰ মেক্সিমাম মই নিদিওঁ। যিমান পাৰোঁ জৈৱিক সাৰ বা ঘৰত তৈয়াৰ কৰা সাৰহে মই ব্যৱহাৰ কৰোঁ। কিছুমান গছ ভালে আছে আৰু কিছুমান গছৰ অৱস্থা নাইকিয়াই হৈছে, দেখিছেই আপোনালোকে ভিডিঅ'ত। গতিকে লাহে ধীৰে সিহঁতক মই যত্ন কৰি গছকেইডাল ভাল কৰিবৰ কাৰণে চেষ্টা কৰি আছোঁ।
কিছুদিন আগতে মই মোৰ এজনী বান্ধৱীৰ ঘৰত গৈছিলোঁ আৰু বান্ধৱীৰ ঘৰৰ পৰা মই এডাল গোলাপৰ ঠানি আনিছিলোঁ আৰু এই গোলাপৰ ঠানিডাল আনি মই এনেদৰে কাটিং কৰি লগাইছিলোঁ। এতিয়া এই গোলাপৰ ঠানিডালৰ পৰা খুব সুন্দৰভাৱে পাতবোৰ ওলাবলৈ লৈছে আৰু এয়া কেইদিনমান পিছত গ'লেই এই গোলাপৰ ঠানিডাল আমি ৰুব পাৰিম। আপোনালোকেও গাইজ এনেদৰে ঘৰত গোলাপৰ কাটিং কৰি লগাব পাৰে। যোৱাকালি ৰাতিয়েই মই মোৰ ফুলৰ টাববোৰ চাফা কৰি ল'লোঁ। এতিয়া মই ফুলৰ ষ্টেণ্ডডাল চাফা কৰি ফুলখিনি ইয়াত সজাই থ'লোঁ। আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনে পালে কমেণ্টছত জনাব। লগতে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।